এখন ট্ৰেইন চলি গৈ আছে। তাত 3জন পুৰুষ আৰু এগৰাকী মহিলা। ট্ৰেইনখন এটা গুহাৰ মাজেৰে পাৰ হৈ যাব বিচাৰিছে। হঠাৎ গুহাটোৰ ভিতৰত ট্ৰেইনখন প্ৰৱেশ কৰাৰ পিছত অন্ধকাৰ হৈ পৰে। ট্ৰেইনখন গুহাটোৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পিছত মহিলাগৰাকীয়ে দেখে যে তেখেতৰ মোবাইলটো কোনোবাই চুৰ কৰিছে। সকলোকে সোধা পোছা আৰম্ভ কৰিলে। প্ৰথমে পাল পৰিল চাহ খাই থকাজনৰ ওচৰত। তেওঁ ক'লে, মই কিন্তু নিয়া নাই দেই, মই চাহহে খাই আছোঁ। এইবাৰ পৰিল দ্বিতীয়জনৰ পাল। তেওঁ ক'ব ধৰিলে, মই কিন্তু একো এইবোৰ নাজানো, মই শুইহে আছিলোঁ। এইবাৰ পৰিল তৃতীয়জনৰ পাল। তৃতীয়জনে ক'বলৈ ধৰিলে, মই নিউজ পেপাৰহে পঢ়ি আছিলোঁ, মই কিন্তু এই বিষয়ে একো নাজানো। এতিয়া কোৱাচোন বন্ধুসকল, আচলতে কোনে মোবাইলটো চুৰ কৰিলে? হয়, ঠিকেই ধৰিছা। আচলতে মোবাইলটো চুৰ কৰিছে নিউজ পেপাৰ পঢ়ি থকাজনে। কাৰণ তেওঁ প্ৰথম অৱস্থাত নিউজ পেপাৰখন চিধা হৈ আছিল, আৰু যেতিয়া গুহাটোৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত নিউজ পেপাৰখন সম্পূৰ্ণ ওলোটা হৈ পৰে। আচল চোৰ তেওঁৱেই।